हेलो बंधुসকল पुनरबार स्वागतम जनाइछु मोर यूट्यूब चैनल লৈ আজি মই এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছো এই ভিডিওটোত মই আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ ওচৰতে মানে দেৰগাঁৱৰ স্মৃতিপথাৰত হয় এখন বাণিজ্য মেলা সো বন্ধুসকল বাণিজ্য মেলাতনো কি থাকে আমি কি ললো আৰু খালো মই আপোনালোকক সকলোখিনি দেখুৱাম সো ভিডিওটো যদি ভাল লাগে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহক ভিডিওটো আমি আৰম্ভ কৰো এয়া আমি প্ৰথম সোমাই দেখিছো বিভিন্ন প্ৰকাৰৰ আচাৰ এনেদৰে সজাই থৈছে ইয়াত মই প্ৰায় 50 বিধমান আচাৰ দেখিছো ইয়াৰ দামো বৰ বিশেষ নহয় আপোনালোকে যি মন যায় তাকে ল'ব পাৰিব লগতে এয়া ইয়াত সৰু ল'ৰা-ছোৱালীৰ খেলা বস্তুও আছে আৰু এয়া কিচেনৰ বস্তুসমূহ আছে ইয়াত আপোনালোকে বিভিন্ন প্ৰকাৰৰ ট্ৰে কাপ এইবিলাক আপোনালোকে দেখা পাইছে এইখিনি আপোনালোকে বিচৰা মতে পাই যাব এয়া কাখতে আছে জুৱেলাৰী দোকান ইয়াত বিভিন্ন ধৰণৰ জুৱেলাৰী দেখা পোৱা গৈছে আৰু মোৰো কি লং কি নলং লাগিছে বহুত বেছি জুৱেলাৰী আছে ফালে ইয়া বেগ ইয়াত বিভিন্ন ধৰণৰ বেগ আছে সৰুৰ পৰা ডাঙৰলৈ বেগখিনিও বহুত ধুনীয়া আছে আৰু ইয়া দেখিছেনে 100 টকাত পিলো কভাৰ দিয়া আছে এয়া চাওক এয়া হল বনৌষধি ইয়াত এইবিলাক বিভিন্ন প্ৰকাৰৰ বনৌষধি আছে আপোনালোকে যদি বনৌষধি ব্যৱহাৰ কৰে তেন্তে ইয়াৰ পৰাও ল'ব পাৰে এখন চশমাৰ দোকান ইয়াত বহুত চশমা আছে বেল্ট আছে টুপি আছে পাৰ্স আছে বহুত কিবা আছে আপোনালোকৰ যি মন যায় আহি তাকে ল'ব পাৰে এইখন হল এখন হস্তনিৰ্মিত বেগৰ দোকান দেখিছেনে বেগবিলাক কিমান ধুনীয়া সৰুৰ পৰা ডাঙৰলৈকে বেগ সজাই থোৱা হৈছে দেখিয়ে মনটো ভাল লাগে ইয়াত কেবাখনো জুৱেলাৰী দোকান দেখিবলৈ পাইছো মই আৰু লগতে অসমীয়া গহনাবিলাকো খুব ধুনীয়াকৈ সজাই থোৱা হৈছে আৰু এয়া চাওক কিমান ধুনীয়া ইয়াৰিং আছে দেখিলেই লওঁ লাগে নহয়নে আৰু এইফালে আছে কাপোৰৰ দোকানসমূহ আপোনালোকে দেখিছে আৰু কাপোৰ কেনেকুৱা আছে মই আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছো
এয়া দেখিছেনে কাপোৰসমূহ একেবাৰে ফিক্স প্ৰাইচত দিয়া আছে কাপোৰসমূহ বৰ বেছি ভালো নহয় আৰু বৰ বেছি বেয়াও নহয় আপোনালোকে যদি ইচ্ছা কৰে তেন্তে ইয়াত আহি ল'ব পাৰে আৰু এয়া দেখিছেনে হাফ পেণ্টবিলাক ইয়াৰ দাম হ'ল 100 টকা আৰু মোৰ দেউতাই সস্তাত পায় দুটামান লৈ লৈছে এয়া দেখিছেনে ছোৱালীবিলাকৰ টপ ইয়াৰো প্ৰাইচ 100 টকা এইখন হৈছে বুৱা গামোচা আৰু অসমীয়াৰ সাজপাৰ যেনে চাদৰ মেখেলা থকা দোকান দেখিছেনে ইয়াত কিমান ধুনীয়া ধুনীয়া বুৱা মেখেলা চাদৰ আৰু বুৱা গামোচাসমূহ আছে দেখিয়ে লওঁ নালাগেনে বাৰু এইখন হ'ল ডোৰমেটৰ দোকান এইসমূহ চাওক পৰ্দা কিমান ধুনীয়া ধুনীয়া পৰ্দা ইয়াত ওলাইছে বিভিন্ন কালাৰৰ পৰ্দা ইয়াত ৰাখিছে ইয়াত কিচেনৰ সামগ্ৰী কিমান ওলাইছে দেখিছেনে ইয়াত বিভিন্ন ধৰণৰ কিচেনৰ সামগ্ৰী আমি দেখিবলৈ পাইছোঁ আপোনালোকে যদি ইয়াত আহে নিশ্চয়কৈ আপোনালোকৰ পছন্দৰ বস্তু পাব বুলি মই আশা কৰোঁ আৰু এইখনো এখন অসমীয়া সাজপাৰ থকা দোকান ইয়াত মুগাৰ চোলা গামোচাৰ চোলা আৰু মেখেলা চাদৰ এইসমূহ আছে এইখন হৈছে এখন কিতাপৰ দোকান ইয়াত বিভিন্ন ধৰণৰ ভাল ভাল বহুতো কিতাপ আছে আৰু যদি আপোনালোকে কিতাপ পঢ়ি ভাল পায় তেন্তে ইয়াত আহি এবাৰ চাব পাৰে আৰু মোৰ ভাইটিয়েও ইয়াৰ পৰা এখন কিতাপ লৈছে আৰু মোৰ ভাইটিয়ে কোনখননো কিতাপ লৈছে মই সেইখন আপোনালোকক দেখুৱাই আছোঁ আৰু এইখনেই হৈছে মোৰ ভাইটিয়ে লোৱা কিতাপখন আৰু এইখনৰ প্ৰাইচ হৈছে 35 টকা এয়া ভণ্টিয়ে এটা খেলা বস্তু লৈছে কি ইয়াৰ নামটো মই নাজানো আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটো কি হয় ইয়াত কিছুমান খোৱা বস্তু ওলাইছে সেইসমূহ কি ওলাইছে মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ এয়া হ'ল চাওমিন আৰু এয়া হৈছে পানীপুৰি এতিয়া আমি পানীপুৰি খাই লওঁ তাৰপিছত আমি বাকিখিনি আকৌ দেখুৱাই আছোঁ
আৰু এখন হৈছে এখন মিঠাইৰ দোকান ইয়াত কি আছে আপোনালোকে দেখিছেনে ইয়াত আছে নিমকি ভুজিয়া বুনিয়া বৰফি জেলেপি এয়া মোৰ দেউতাই ইয়াৰ পৰা জেলেপি কিনিছে আৰু দোকানখনৰ কাষতে দেখিছেনে কিমান ধুনীয়াকৈ গৰম গৰম জেলেপি বনাই আছে আপোনালোকৰ বাৰু দেখি খাওঁ লগা নাইনে মই কিন্তু ইয়াৰ পৰা এটা টেষ্ট কৰিমেই এতিয়া মই জেলেপি টেষ্ট কৰি লওঁ তাৰ পিছৰখিনি মই আপোনালোকক আকৌ দেখুৱাই আছোঁ দেখিছেনে কিমান মানুহ হৈছে মেলা চাবলৈ আপোনালোকেও যদি দেৰগাঁৱত থাকে তেন্তে নিশ্চয় এবাৰ আহি চাব আৰু মেলাখনৰ বাহিৰতে সৰু ল'ৰা-ছোৱালীয়ে খেলিব পৰা এনেদৰে সুবিধা কৰা হৈছে আৰু এয়া হৈছে পপকৰ্ন তৈয়াৰ কৰা দোকান ময়ো ইয়াৰ পৰা দুটা পেকেট লৈ লৈছোঁ আৰু একেখন দোকানতে ইয়াত গোলাও পোৱা যায় এতিয়া আমি গোলা টেষ্ট কৰিম এতিয়া আমি ইয়াত তিনটা গোলা অৰ্ডাৰ দিছোঁ চাওঁচোন আহক ইয়াৰ টেষ্টটো কেনেকুৱা হয় এয়া আমাৰ গোলা ৰেডি আৰু ইয়াৰ দামটো হৈছে 50 টকা কিন্তু ইয়াৰ দাম চাই খাবলৈ একেবাৰে ভাল নহয় সো বন্ধুসকল এয়াই আছিল দেৰগাঁৱৰ বাণিজ্য মেলাৰ ভিডিঅ' যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ